নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ হনুমান চালিচাৰ মহত্বৰ তত্ত্বৰ বিষয়ে আৰু হনুমান চালিচা পঢ়িলে আমাৰ কি কি লাভ। বন্ধুসকল, আমি সকলোৱে হনুমান চালিচাৰ নাম শুনিছোঁ আৰু ময়ো বিভিন্নজন ক্লায়েণ্টক তেওঁলোকৰ সমস্যাৰ পৰা উদ্ধাৰ পাবৰ বাবে হনুমান চালিচা পঢ়াৰ উপদেশ দিওঁ, ৰেমেডিজ হিচাপে তেওঁলোকক ইউজ কৰিবলৈ দিওঁ। ইয়াৰ মুখ্য কাৰণটো কি বাৰু? বন্ধুসকল, হনুমান চালিচা এখন সিদ্ধ চালিচা বুলি কোৱা হয়। হনুমান দেৱতা হৈছে ৰামৰ অনন্য ভক্ত, শিৱৰ অংশ, চিৰঞ্জীৱী। তেওঁক 4 যুগৰ অমৰ বুলি কোৱা হয়। যেতিয়া শ্ৰীৰামচন্দ্ৰই এটা যুগৰ পিছত পৃথিৱী এৰিছিল, তেতিয়া সম্পূৰ্ণ পৃথিৱীৰ দায়িত্ব হনুমান দেৱতাৰ ওচৰতে অৰ্পণ কৰিছিল। গতিকে তেওঁৱেই হৈছে কলিকালৰ একমাত্ৰ জীৱন্ত দেৱতা। বন্ধুসকল, হনুমান চালিচা হৈছে হনুমান দেৱতাৰ স্তুতি প্ৰাৰ্থনা, য'ত 40টা পদ আছে, যাৰ কাৰণে তাক চালিচা বুলি কোৱা হয়। আৰু এইখন ৰচনা কৰিছিলে মহাঋষি তুলসীদাসে। বন্ধুসকল, এতিয়া মূল কথাটো হ'ল যে আমি হনুমান চালিচা কিয় সদায় পঢ়িব লাগে, তাৰ পৰা আমাৰ কি লাভ হয়। বন্ধুসকল, হনুমান চালিচা এখন এনেধৰণৰ সৰু কিতাপ, 10-20 টকাত আপুনি বজাৰত পাই যায়। কিন্তু এই কিতাপখনৰ শক্তি আৰু মহত্ব বহুত অসীম। বন্ধুসকল, আজি এই হনুমান চালিচা পঢ়িলে আমাৰ কি কি লাভ হয় তাৰ বিষয়ে মই আজি আপোনালোকক জনাম। প্ৰথম লাভটো হ'ল বন্ধুসকল, বিশেষকৈ নৱগ্ৰহৰ দুখ, বিশেষকৈ যিকেইটা কুগ্ৰহ বা পাপগ্ৰহ আছে, যেনেকৈ ৰাহু, কেতু, শনি, তাৰ ফলতে আমাৰ বিভিন্ন ধৰণৰ সমস্যা হয়, দুখ কষ্ট হয়, বেমাৰ আজাৰ হয়, জীৱনলৈ সমস্যা আহে। এইখিনি বেয়া গ্ৰহৰ উপদৃষ্টিৰ পৰা, মহাদশাৰ পৰা, শনিৰ চাৰেচাতিৰ পৰা উদ্ধাৰ পাবৰ বাবে আমি হনুমান চালিচা যদি ৰাতিপুৱা গধূলি শুদ্ধ মনেৰে পঢ়োঁ, তেন্তে সেই তাৰ পৰা নৱগ্ৰহ সন্তুষ্ট হয় বুলি কোৱা আছে। ৰাহু, কেতু, শনি, মংগলৰ বক্ৰ দৃষ্টিও আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। হনুমান চালিচা এনেকুৱা এখন সিদ্ধ চালিচা, যদি আপুনি যিকোনো সমস্যাৰ ক্ষেত্ৰতে আপুনি যদি ইয়াক প্ৰয়োগ কৰে, ইয়াৰ পৰা আপুনি সদায় সমস্যাৰ পৰা উদ্ধাৰ পোৱাৰ পথ পাব। গতিকে নৱগ্ৰহৰ দুখৰ পৰা ৰক্ষা পাবৰ বাবে আপুনি সদায় যদি হনুমান চালিচা ৰাতিপুৱা গধূলি পঢ়ে, তাৰ পৰা আপুনি নিশ্চয় উদ্ধাৰ পাব পাৰিব। আৰু এইটো কোনো কোৱা কথা নহয়, এটা প্ৰমাণিত বস্তু। যদি কোনোবাই বিশ্বাস নকৰে, নিজে প্ৰয়োগ কৰি চাওক। দ্বিতীয় কথাটো হ'ল বন্ধুসকল, হনুমান চালিচা পঢ়িলে আমি ভূত, প্ৰেত, দানৱ, পিশাচ বা যিকোনো নিগেটিভ এনাৰ্জিৰ পৰা আমি নিজকে ৰক্ষা পাব পাৰোঁ। হনুমান চালিচাত কোৱা হৈছে, ভূত পিশাচ নিকট নেহি আবে, মহাবীৰ জব নাম শুনাবে। অৰ্থাৎ যদি আমি হনুমান চালিচা সদায় পঢ়োঁ, ভূত পিশাচ যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জি আমাৰ পৰা সদায় আঁতৰত থাকে। আৰু যিসকল ব্যক্তিয়ে ৰাতি ভয় কৰে, তেওঁলোকৰ মনত এটা অজান ভয় সদায় ক্ৰিয়া কৰি থাকে, সেই ব্যক্তিসকলে সদায় হনুমান চালিচা পঢ়িব লাগে। আৰু তাৰ পৰা কি লাভ হয় তেওঁলোকে নিজেই 3-4 মাহৰ মূৰত নিজে অনুভৱ কৰিব। মই আগতেও কৈছোঁ, এইকেইটা প্ৰমাণিত বস্তু, ব্যৱহাৰ কৰি চাওক, তাৰপাছত আপুনি নিজেই অনুভৱ কৰিব। জীৱনত অহা দুখ, সমস্যা, ৰোগ ইত্যাদিৰ পৰা উদ্ধাৰ পাবৰ বাবে আমি সদায় হনুমান চালিচা পঢ়িব পাৰোঁ। হনুমান চালিচাত কোৱা হৈছে, নাচে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা। অৰ্থাৎ আমি যদি সদায় হনুমান চালিচা পঢ়োঁ, তেন্তে আমাৰ পৰা ৰোগ বহুত দূৰত থাকিব। আমাৰ যদি কিবা দুখ আছে, কষ্ট আছে, শাৰীৰিক হওক মানসিক হওক, সেইবিলাকো দূৰ কৰাত হনুমান চালিচাই সহায় কৰে। অৰ্থাৎ হনুমান দেৱতাৰ কৃপা দৃষ্টি লাভ হয় হনুমান চালিচা পঢ়িলে। যিসকলৰ কনফিডেন্সৰ অভাৱ, কিবা এটা কাম কৰিব গ'লে নিজৰ ওপৰত ডাউট কৰি থাকে, তেনে ব্যক্তিয়ে সদায় হনুমান চালিচা পঢ়িব লাগে ৰাতিপুৱা উঠি। এনে কৰিলে তেওঁৰ মনৰ কনফিডেন্স শক্তি বৃদ্ধি পায়। হনুমান হৈছে কনফিডেন্সৰ প্ৰতীক, সাহসৰ প্ৰতীক, শক্তিৰ প্ৰতীক, যাৰ কাৰণে তেওঁক মহাবীৰ বুলি কয়। গতিকে যিসকল ব্যক্তিৰ মনত কনফিডেন্সৰ অভাৱ আছে, তেওঁলোকেও সদায় যদি ৰাতিপুৱা গধূলি হনুমান চালিচা পাঠ কৰে, তেন্তে তেওঁলোকেও সেই কনফিডেন্স বৃদ্ধি পায়। হনুমান চালিচা যদি আপুনি সদায় পঢ়ে, তেন্তে আপোনালোকৰ বল শক্তি বৃদ্ধি পায়, বুদ্ধি চোকা হয়, লগতে বিদ্যাত অগ্ৰগতি লাভ হয়। অৰ্থাৎ আপোনাৰ বল, বিক্ৰম, সাহস, বুদ্ধি, বিদ্যা, জ্ঞান ইত্যাদিবিলাকৰ বৃদ্ধি হয়। মতে যদি আপুনি হনুমান চালিচা সদায় পঢ়ে, তেন্তে আপোনালোকৰ মস্তিষ্ক চোকা হয়, বুদ্ধিও চোকা হয়, মেমৰি পাৱাৰ ষ্ট্ৰং হয়, আৰু ব্যক্তিৰ কনচেন্ট্ৰেশ্যন পাৱাৰটো ইনক্ৰিজ হয় বা বৃদ্ধি হয়। 6 নম্বৰতে বন্ধুসকল,
হনুমান চালিচা পঢ়িলে মানুহৰ মানসিক শান্তি লাভ হয়। যদি কিবা কাৰণত আপোনাৰ মনত দুখ থাকে, কষ্ট থাকে, তেন্তে সেই দুখৰ পৰা নিস্তাৰ পাবৰ বাবে আপুনি যদি সদায় শ্ৰদ্ধাৰ সৈতে ৰাতিপুৱা গধূলি হনুমান চালিচা পাঠ কৰে, তেন্তে তাৰ পৰা আপোনাৰ মানসিক শান্তিও লাভ হয় বুলি কোৱা হৈছে। তাৰোপৰি ব্যৱসায়িক উন্নতি, যদি কিবা কাৰণত আপোনাৰ ব্যৱসায়ত লোকচান হৈ আছে, আপোনাৰ আৰ্থিক সমস্যা আপোনাৰ আমনি কৰিছে, ধাৰৰ বোজাত আপুনি পোত খাইছে, শত্ৰুৱে আপোনাৰ আমনি কৰিছে, তেনেস্থলতো আপুনি সদায় হনুমান চালিচা পাঠ কৰিব লাগে। এনে কৰিলে হনুমান দেৱতাৰ ওচৰত কি আছে? অষ্টসিদ্ধি আছে, 8টা সিদ্ধি আছে আৰু নৱনিধি আছে। নিধি মানে হৈছে গুদাম, ভঁৰাল। 9টা নিধি আৰু অষ্টসিদ্ধি দুইটাই হনুমান দেৱতাৰ ওচৰত আছে। গতিকে আপোনালোকে আৰ্থিক সমস্যাৰ কাৰণে বা ব্যৱসায়িক উন্নতিৰ কাৰণে হনুমান চালিচা সদায় পাঠ কৰিব লাগে। শাৰীৰিক বল ক্ষমতা বৃদ্ধিৰ বাবে আমি হনুমান চালিচা পঢ়িব লাগে। আপোনালোকে প্ৰায় দেখিছে নিশ্চয়, যিবিলাক পালোৱান বা ৰেচলাৰ হয়, তেওঁলোকে সদায় তেওঁলোকৰ য'ত প্ৰেক্টিচ কৰা হয় তাত হনুমান দেৱতাৰ মূৰ্তিৰ ভাগ ৰাখে। কাৰণ শাৰীৰিক শক্তি, বল ইত্যাদি প্ৰতীক হৈছে হনুমান দেৱতা। বন্ধুসকল, তাৰোপৰি যদি আমি হনুমান চালিচা সদায় পঢ়োঁ, তেন্তে আমাৰ জীৱনৰ অন্তিম পুৰুষাৰ্থ, যাক মুখ্য লাভ বুলি কোৱা হয়, সেই মুখ্য লাভৰ পথতো সহায় হয়। হনুমান চালিচা যদি আমি সদায় ৰাতিপুৱা গধূলি পঢ়োঁ, তেন্তে আমাৰ মুক্তি লাভৰ পথ অৰ্থাৎ মুখ্য লাভৰ পথ সুগম হয় বুলি কোৱা হৈছে। তাৰোপৰি জীৱনলৈ কেতিয়াবা বহুত ডাঙৰ সমস্যা আহিলে, মৃত্যু ভয় দেখা দিলে, শত্ৰুৱে আমনি কৰিলে বা যাত্ৰা পথত দুৰ্ঘটনাৰ পৰা বাচিবৰ বাবে আপোনালোকে হনুমান চালিচা পাঠ কৰিব লাগে বা হনুমান চালিচা এখন সদায় নিজৰ লগত ৰাখিব লাগে। দেখিবলৈ এখন সৰু কিতাপ হ'ব পাৰে, কিন্তু ইয়াৰ পৰা যথেষ্ট আমি লাভ উঠাব পাৰোঁ। বন্ধুসকল, যিজন ব্যক্তিয়ে হনুমান চালিচা শ্ৰদ্ধাৰে পঢ়ে, তেওঁ যিকোনো সমস্যাৰ পৰা উদ্ধাৰ পায়। হনুমান চালিচা এখন সিদ্ধ আৰু শক্তিশালী চালিচা, যাৰ জৰিয়তে আমাৰ জীৱনৰ বিভিন্ন সমস্যাবিলাক আমি দূৰ কৰিব পাৰোঁ। বন্ধুসকল, শ্ৰদ্ধা আৰু ভক্তিৰ সৈতে যদি আপোনালোকে হনুমান চালিচা পঢ়ে, তেন্তে ইয়াৰ প্ৰভাৱো আপোনালোকে সোনকালে গম পাব। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল, হনুমান চালিচাই মানুহক এটা আন্তৰিক শক্তি প্ৰদান কৰে, পাৱাৰ প্ৰদান কৰে। আপুনি য'তেই নাযাওক, আপুনি কনফিডেঞ্চ অনুভৱ কৰিব। শৰীৰত যদি ৰোগ আছে, ৰোগৰ পৰা আপুনি সোনকালে উদ্ধাৰ পাব। সেইবাবে বিভিন্নজন ঋষি মুনি, জ্যোতিষী হওক বা যিকোনো ধাৰ্মিক গুৰুৱে আপোনালোকক হনুমান চালিচা পঢ়িবলৈ কয়। আৰু এইখিনি কথাৰ কাৰণে আমি সদায় ৰাতিপুৱা গধূলি হনুমান চালিচা পঢ়িব লাগে, বিশেষকৈ ষ্টুডেণ্টসকলে নিজৰ বিদ্যা বুদ্ধিত আগবাঢ়িবৰ বাবে। দ্বিতীয়তে, কেৰিয়াৰৰ কাৰণে যিসকল দৌৰি ফুৰিছে, চাকৰিৰ কাৰণে, গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে, তেওঁলোকৰ বাবেও ই কনফিডেঞ্চ বুষ্টাৰ হিচাপে কাম কৰে। যিসকলৰ বিভিন্ন ৰোগে সমস্যাই আগুৰি ধৰিছে, তেওঁলোকৰ কাৰণেও ই উদ্ধাৰৰ ৰাস্তা দেখায়। গতিকে আপোনালোকে যিমান পাৰে হনুমান চালিচা পঢ়িব, তাৰ পৰা আপোনালোকে সদায় পজিটিভ এনাৰ্জি লাভ কৰিব। বন্ধুসকল, এইখিনি কথা কোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে বহুতে মই যেতিয়া ৰেমেডিজ হিচাপে হনুমান চালিচা পঢ়িবলৈ কওঁ, তেওঁলোকে প্ৰশ্ন কৰে, এখন পঢ়িলে কিয়? আৰু তাৰে উত্তৰ হিচাপে মই আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ। যি কি নহওক, আশা কৰিছোঁ আপোনালোকৰ আজি এই ভিডিঅ'টোৰ বিষয়খিনি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। पवन तनय संकट हरण मंगल मूर्ति रूप राम लक्ष्मण सीता सहित हृदय बसहु सुरभूप। जय बजरंग।